পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি মিনি ব্লগলৈ। আৰু পিছে এতিয়া মই ধুনীয়াকৈ গৈ আছো মংগলদৈলৈ বুলি। আৰু পিছে আজি মংগলদৈত আহিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ মহন্ত অৰ্থাৎ আমাৰ পাপন দা। পিছে এতিয়া আপোনালোকে ভাবিছে যে মই পাপন দাকে চাব গৈ আছো। ধেই মই পাপন দাক চাব যোৱা নাই, মানে মোৰ এটা বেংকত কিবা কাম আছিল তো সেইকাৰণে যাব লগা হ'ল। আৰু পিছে এইখিনিতে এনেকুৱাকৈ ট্ৰেক্টৰ চলি থাকিলে গাঁৱৰ ৰাস্তাবোৰ অতি শীঘ্ৰে বেয়া হৈ যায়। বাৰু এতিয়া এইবিলাক বাদ দিয়ক, ধুনীয়াকৈ আমি উঠি ল'লো গাড়ীত। আৰু পিছে এইখিনিতে যিসকলে এই ভিডিঅ'টো ইউটিউবত চাই আছে তেওঁলোকে ভিডিঅ'টোত লাইক কৰি কিনে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যিসকলে ইনষ্টাগ্ৰামত চাই আছে একাউণ্টটো ফ'ল' কৰি ল'ব। আৰু আপোনালোকৰ লগত কথা পাতি মই আহি পালোঁ মংগলদৈ টাউন। এতিয়া যাব লগা চিধাই মানে বেংকত। আৰু গাড়ীৰ পৰা ধুনীয়াকৈ নামি কি বেংকটো পায়ে, মানে এইটো হৈছে পাঞ্জাৱ নেশ্যনেল বেংক। আৰু পিছে ধুনীয়াকৈ এই বেংকৰ কামখিনি কৰি ল'লোঁ আৰু এতিয়া ওলালো ঘৰলৈ বুলি। আৰু ইফালে দেখিছে এইখন বেনাৰ, মানে 19 তাৰিখে জুবিন দা আহিব মংগলদৈলৈ বুলি। আৰু পিছে মই বেছি পেক নকৰি ওলালো এখন কাপোৰৰ দোকানলৈ বুলি। আৰু কাপোৰ ল'লোঁ ধুনীয়াকৈ, এতিয়া যাম মানে ঘৰলৈ বুলি। আৰু পিছে অন্যদিনাৰ দৰে আজি আপোনালোকক ইয়াতে লগ পাম নেক্সট মিনি ব্লগৰ সৈতে। বাই।